বহুত দিনীয়া হেঁপাহ এটা পূৰণ হ'ল আজি আৰু ফাইনেলি মই আহি গ'লোঁ তাজমহল আৰু এয়া তাজমহলৰ ভিউ চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু আজি কিমান ধুনীয়া হেঁপাহ এটা আছিলে মোৰ তাজমহল আহিবলৈ আৰু আজি মই তাজমহল হাতেৰে চুব পাই নথৈ আনন্দিত হৈছোঁ সঁচাকৈ ইমান ভাল লাগিছে মই আৰু ক'ব পৰা নাই দেই মই এক্সপ্লেইন কৰিব পৰা নাই কিমান ভাল লাগিছে তাজমহলৰ চাৰিওফালে দেখাত একেই হয় সন্মুখত যেনেকৈ দুটা স্তম্ভ আছে পিছৰ ফালেও তেনেকৈ দুটা স্তম্ভ আছে এয়া হ'ল সন্মুখৰ ফালে আৰু দেখাই আছোঁ এয়া পিছৰ ফালে আৰু সেইটো ছাইডত গ'লে ছেইম এনেকুৱাই দেখিবলৈ পাম মই গৈ আছোঁ আৰু এয়া হ'ল মেইন তাজমহল আৰু মই ভিতৰ ভাগত গ'লোঁ যেনিবা ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ তাত ভিডিঅ' কৰা মানা আছিলে এয়া সন্মুখত এয়া এটা সন্মুখত আৰু চাওক তাজমহলৰ ভিউ আপোনালোকক দেখাই আছোঁ মই এয়া আৰু আজি বনাইছোঁ মই ভিডিঅ' আৰু ইয়াত চাওক এয়া আৰু এয়া হ'ল মোৰ বান্ধৱী ৰুমি আমি তাজমহল চাবলৈ আহিছোঁ আজি আৰু ফিলিংছ কোৱা বাৰু ফিলিংছ আৰু কি ক'ম বহুত ভাল লাগিছে জানানে বহুত মনটো ইমান সান্তনা লাগিছে যে মোৰতো আজি ক'বলৈ আৰু ভাষা নাই কাৰণ মই ইমান দিনৰ হেঁপাহ এটা আজি মানে পূৰ্ণ হ'ল বুলি ক'ব পাৰিছোঁ আৰু এয়া দেখক ছানছেট ফাইনেলি ছানছেট ক'লৈ গ'ল সেয়া দেখক ছানছেট ইপিনে ইমান কিমান ধুনীয়া ভিউ বাই গাইজ আৰু এয়া আছিল মোৰ বান্ধৱী ৰুমি তাইৰো ঘৰ মোৰ ঘৰৰ ওচৰতে হয় পাঠশালাত এয়া চাওক তাজমহলৰ সন্মুখভাগ য'ত আমি সদায় ফটোত দেখি থাকোঁ আৰু আজি নিজ হাতেৰে চুই নিজ চকুৰে দেখি ইমানেই ভাল লাগিছে আৰু মই ক'ব নোৱাৰোঁ সঁচাকৈ অতুলনীয় ইমান ধুনীয়া হ'ব পাৰে বুলি মই ভবাই নাছিলোঁ যদিও ফটোত দেখিছিলোঁ ধুনীয়া লাগিছিলে তথাপি ভাবিছিলোঁ যেন ফটোত অকণমান কিবা মানে সেই আছে আৰু কেমেৰাৰ বা কম্পিউটাৰৰ কিন্তু আজি নিজে আহি গম পালোঁ ইমানেই ধুনীয়া হয় তাজমহল আৰু এয়া চাওক উৰ্দু ভাষাৰে কিবা লিখা আছে য'ত আমি পঢ়িব নাজানো এইবোৰ উৰ্দু ভাষাৰে কিবা লিখা আছে দেখিছেনে বাৰু এয়া উৰ্দু ভাষাৰে কিবা লিখা আছে এইবোৰ কি লিখা আছে নাজানো আৰু যে মই কৈছিলোঁ সেইফালে দুটা দেখাইছিলোঁ স্তম্ভ